নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? নিশ্চয় খবৰ ভালেই চাগে। আজি বিশ্ব পৰিৱেশ দিৱস আৰু মই আছোঁ আমাৰ পঢ়ি যোৱা LP স্কুলখনত। এইফালে আছে বাছ ষ্টপ, এইফালে ৰাকেশ, এইফালে গছপুলি ৰুবলৈ আহিছোঁ। এইফালে জোৱাকুটি কাটি আছে বেৰি দিবলৈ ধুনীয়াকৈ, আৰু এইফালে তুলকদা আছে, মাইনাদা আছে, বহুত কেইজন আছে। মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। মানে চাহ খাই ৰাতিপুৱা শুই উঠি আগফালে ওলাই আহিছিলোঁ, দুটাই ক'লে বোলে ব'ল বোলে LP স্কুললৈ যাওঁ, আৰু ময়ো শিকিব নোৱাৰিলোঁ, ডাইৰেক্ট আহি গুচি আহিলোঁ। আৰু ইয়াত ফচি গ'লোহি ধুনীয়াকৈ ব্লগ বনাবলৈ। এতিয়া ব্লগ এটা বনাই আছোঁ, কি হয় নাজানো। ধুনীয়াকৈ এখন LP স্কুল চাওক, পঢ়ি যোৱা LP স্কুলৰ ফাৰ্ষ্ট টাইম স্কুলত ব্লগ বনাইছোঁ। এইফালে আমাৰ দেখুৱাই দিছোঁ আমাৰ কোন কোন মানুহ আছে। গছপুলিবোৰ আপোনালোকক দেখুৱাই দিছোঁ। এইফালে আমাৰ গছপুলি ধৰিছে ধুনীয়াকৈ দুটা, আৰু সেইফালে দুলভদাহঁতে ৰখি আছে। এইফালে মাইনাদা আছে, মাইনাদা ধুনীয়াকৈ মাইনাদা আছে, চিনাকি কৰাই দিছোঁ। আৰু এইজনে সেইজন মোক ফচাই দিয়াত ব্লগ মানুহজন ধুনীয়াকৈ ফচাই দিছে এই ব্লগ বনাবলৈ। পৰিৱেশ দিৱস কি ক'বা? জয়াই অসম, জয়াই অসম। দুলভদা আপুনি কি ক'ব বিশ্ব পৰিৱেশ দিৱস? বৰ্তমান যিটো গ্ল'বেল ৱাৰ্মিং হৈছে, তাৰ কাৰণে সকলোৱে গছ পুলি ৰুব লাগে, পৰিৱেশটো সুস্থিৰ সবল কৰি ৰাখিবৰ কাৰণে। আহক আজিৰ দিনটোত বিশেষকৈ এটা গছ পুলি ৰুই পেলাই আমাৰ পৰিৱেশটোৰ কাৰণে সচেতনতাৰ আমি চিহ্ন দিওঁ। সেয়াই এইফালে আমাৰ আহি পালেহি গুগুদা, যথেষ্ট সুন্দৰ পদক্ষেপ। ভাল হৈছে। আমলখি গছ আছে চব, আৰু এইফালে গৰু চব হৈ গৈছিলে, বেনা খোলাই নাই, ধুনীয়াকৈ স্কুলত বনাই আছোঁ। বহুত ভাল লাগিছে ইয়াত আহি। পূৰা 2-3 বছৰ মূৰত আহিছোঁ LP স্কুললৈ। আমাৰ গাঁৱৰ স্কুলখন এখন গভৰ্ণমেণ্ট স্কুল। ধুনীয়াকৈ বাছ ষ্টপ আছে, ৰাকেশ আছে। কি ক'বি? আজি দেওবাৰ হৈ গ'ল, দিনটো ভাল নহয়। সোমবাৰহঁতে বহুত ল'ৰা ছোৱালী হ'লহেঁতেন, কিন্তু আজি দেওবাৰ, সেইকাৰণে ইমান ল'ৰা ছোৱালী নাই। আৰু এইফালে চব ইমান ধুনীয়াকৈ ৱালত ছবি আঁকি থৈছে। সেইটো তহঁতৰ এঘাৰ, সেইটো 5 ৰুম। এইফালে ৰুম আছে, ৰুমখিনি আপোনালোক চিলেক্ট কৰি দিছোঁ চব। এইটো কি ৰুম? এইটো কি ৰুম? এইটো আমি আগতে থাকোঁতে 5 আছিলে। এইফালে ৰুম আছে। আৰু আমি যেতিয়া পঢ়ি আছিলোঁ নে, তেতিয়া এইখিনিতে চব, এইখিনিতে এটা ফাইনেল মাগুৰ ওলাইছিল। আমাৰ ল'ৰাজনে দেখিছিল, আমি ধুই খালোঁ আৰু ধুনীয়াকৈ। আমাৰ ৰাকুদাই ধুনীয়াকৈ বাঁহ ফালি আছে বেৰি দিবৰ কাৰণে। এনেকৈ গাঁত খান্দি লৈছে, এইখিনিতে ৰোৱা হ'ব। মানে বাউণ্ডৰী ইফালে আগফালে হেৰি কৰা নাই, মানে ছাগলীয়ে খাই দিয়ে বুলি ভিতৰৰ ফালে গাঁত খান্দিছে। চক যিহেতু গৰমৰ ছিজন, কোকোকলা খাম এতিয়া, কোকোকলা খাম এতিয়া। এনেকৈ গছপুলি ৰুই আছে চব। গছপুলিকেইটা এনেকৈ সুৰক্ষিত দিয়া হৈছে ছাগলীৰ বাবে, এনেকৈ সুৰক্ষিত কৰি আছে চব। এইফালে পৰ্দাই সুৰক্ষিত কৰি আছে ধুনীয়াকৈ। ফ্ৰীতে পোৱা লালমোহন আৰু চাহ খাই লওঁ নেকি? ধুনীয়াকৈ চাহটো খাই ল'লোঁ। এইফালে গোটেইখিনি ৰখি আছে আগফালে, আৰু এইফালে আমাৰ বাইদেউ আছে। এতিয়া আমি ঘৰলৈ গৈছোঁ, ধুনীয়াকৈ চাহটো খাই ল'লোঁ। এইফালে আছে ৰাকুদা, আৰু বাকীবোৰ গাড়ীয়ে লৈ বাইক চাইক লৈ গ'লগৈ। এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। যদি নতুনকৈ যদি চেনেল আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইফালে আমাৰ খোলা গছো আছে পিছফালে। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব। ভাল কেনেকুৱা ভিডিঅ' বনাইছোঁ গম পোৱা নাই, যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট প্লেনিং আমাৰ আছে ৰাইডত যোৱা। লখিমপুৰ যাম বুলি ভাবি আছোঁ, মাজুলী ৰাইডাৰ যাব, আমি তেনেকৈ যাম আৰু লখিমপুৰ অতিংকালৈ। পৰীক্ষা আহি আছে, পৰীক্ষাটো দিয়াৰ পাছতেই আমি যাম। এতিয়া ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই আজিলৈ।